নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো ফাইনেলি আহি গ'ল এছএছচি ফালৰ পৰা নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট 2025। এছএছচি ফালৰ পৰা পুনৰ নতুন পদ মুকলি কৰা হৈছে। এই পদসমূহত আপুনি এপ্লাই কৰিবলৈ হ'লে 10 পাছ হ'লেও এপ্লাই কৰিব পাৰিব, ছেকেণ্ড ইয়াৰ পাছ হ'লেও এপ্লাই কৰিব পাৰিব, লগতে ডিগ্ৰী কমপ্লিট হোৱাবোৰো এপ্লাই কৰিব পাৰিব। তো কিমানটা পদ মুকলি কৰা হৈছে, লগতে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছ লাগে আৰু এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট কেতিয়া আৰু কিমান বয়সৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া এছএছচিত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা বয়স হ'ব লাগিব, যিসকল ল'ৰা ছোৱালী 10 পাছ লগতে 12 পাছ কৰিছে সিহঁতৰ এজ হ'ব লাগিব 18ৰ পৰা 25 বছৰৰ ভিতৰত। মানে 18ৰ পৰা 25 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে 10 পাছ আৰু 12 পাছৰ পদত মানে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি ডিগ্ৰী কমপ্লিট কৰিছে সিহঁতৰ বাবে বয়সৰ সময়সীমা হ'ল 18ৰ পৰা 30 বছৰ। মানে 18ৰ পৰা 30 বছৰ বয়সৰ যিখিনি ডিগ্ৰী কমপ্লিট কৰা ল'ৰা ছোৱালী আছে সিহঁতে মানে এপ্লাই কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনো দিয়া আছে। তো ইয়াত আপোনালোকে দেখিব পাৰিছে এজ ৰিলেক্সেশ্যন, কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এজ মেনশ্যনেড বিলো। SC আৰু ST ৰ বাবে 5 ইয়াৰ্ছ দিয়া আছে, OBCৰ বাবে 3 ইয়াৰ্ছ, PWDৰ বাবে 10 ইয়াৰ্ছ আৰু PWD মানে OBCৰ সিহঁতৰ বাবে 13 ইয়াৰ্ছ আৰু EWSৰ বাবে 3 ইয়াৰ্ছ। এইটো হ'ল এজ ৰিলেক্সেশ্যন, যিকেইটা আমাৰ ইয়াত দিয়া আছে। বাকী আপোনালোকৰ ইয়াত পদ যদি আমি চাব যাওঁ কিমানটা পদ মুকলি কৰা হৈছে, তেতিয়াহ'লে আপোনালোকে দেখিব পাইছে যে ইয়াত 2423টা পদ এছএছচি ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। বাকী আৰু কেটেগৰী ৱাইজ যদি আমি পদ চাব যাওঁ কিমান ভেকেঞ্চি আছে, কিমান কেটেগৰী হিচাপে ভেকেঞ্চি কিমান, সেইটো যদি চাব যাওঁ ইয়াত আপোনালোকে দেখিব পাৰিছে যে SCৰ বাবে 314টা পদ মুকলি কৰা হৈছে আৰু STৰ বাবে 148 পদ মুকলি কৰা হৈছে। বাকী OBCৰ বাবে 561টা পদ আৰু ERৰ বাবে 1169টা আৰু EWSৰ বাবে 231টা পদ মুকলি কৰা হৈছে। তো ইয়াত এপ্লাই কৰিব, সকলোৱে এপ্লাই কৰিব পাৰিব। বাকী আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব যদি যাওঁ, তো ইতিমধ্যে কৈ দিছোঁ 10 পাছৰ ল'ৰা ছোৱালীকেইটা এপ্লাই কৰিব পাৰিব, লগতে 12 পাছৰ ল'ৰা ছোৱালী মানে এপ্লাই কৰিব পাৰিব আৰু যিসকলে ডিগ্ৰী কমপ্লিট হৈছে সিহঁতে এপ্লাই কৰিব পাৰিব। তো আৰু এপ্লাই ফিজ UR OBCৰ কাৰণে 100 টকা এপ্লাই ফিজ দিব লাগিব, আৰু যিবিলাক ওমেন SC ST PWD আৰু এক্স ছাৰ্ভিচমেন সিহঁতৰ কাৰণে নীল, মানে এপ্লাইৰ বাবে কোনো পইচা দিব নালাগে। পেমেণ্ট মেথডটো অনলাইন যোগেদি আপোনালোকে পেমেণ্টটো দিব লাগিব। সেইখিনিতো সকলোৱে জানে, যিসকলে মানে আগৰ পৰাই এপ্লাই কৰি আহি আছে, এক্সাম দি আছে, সিহঁতে জানে এইটোৰ বিষয়ে। তো আৰু আপোনালোকে ইয়াৰে যদি মানে এপ্লাই কেতিয়া হ'ব সেইটো যদি চাবলৈ যায়, এতিয়া আপোনাৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 20 জুন 2025, মানে 2 জুনৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এপ্লাই হৈ আছে। আৰু লাষ্ট ডেট ইয়াত যদি চাব যাওঁ, লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 23 জুন, মানে 23 জুনত লাষ্ট ডেট আৰু এপ্লাই কৰা। তো যিসকল ল'ৰা ছোৱালীয়ে ইতিমধ্যে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব। আৰু এক্সামটো কেনেকৈ হয় এছএছচি সেইটোতো সকলোৱে জানে। ইয়াত ডেট অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন 24 জুলাইত, মানে 24 তাৰিখৰ পৰা এক্সাম মানে ষ্টাৰ্ট হ'ব। 24 জুলাইৰ পৰা 4 আগষ্টলৈ এক্সাম চলি থাকিব। তো বাকী চবেইতো জানে আৰু কেনেকৈ কি এক্সাম হয় কি নহয়। এতিয়া এলিজিবল কেণ্ডিডেট এপ্লাই কৰি লওক জল্দি, আৰু এপ্লাই কৰি এক্সামটো দি লওক। তো এইখিনি আছিলে আজি ভিডিঅ'টোত চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই, জয় হিন্দ, জয় শ্ৰী ৰাম।